Subscribe কৰক আসামিজ মছলা ভিডিঅ চেনেলটো আৰু কাষত থকা ঘণ্টাটো বজাই দিয়ক যাতে আপুনি লেটেষ্ট ভিডিঅ সবতকৈ আগত চাব পায়। অনেক বিরতির পিছত পুনৰ গতি আছো গুৱাহাটী লেবাৰসকলে আৰু ৰাজ্যৰ ৰাজনীতিত তোলপাৰ কৰি দিয়া ভূমিকম্প সৃষ্টি কৰা ভয়ানক খবৰ পুনৰ জানিব বিচাৰিছো। কেবিনেট মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বোমাৰে উৰুৱাই দিয়াৰ ভয়ংকৰ ষড়যন্ত্ৰ ফাদিল কৰিছে আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি বৰ্তমান দুজনকৈ অপৰাধী অভিযুক্তক বৰ্তমান আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে। ফখৰুদ্দিন আলী আৰু পৱন আলী। এই ফখৰুদ্দিন আলী আৰু পৱন আলীয়ে কংগ্ৰেছৰ চাৰিজনকৈ বিয়াগুম নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ লগতে ৰকিবুল হুছেইন আৰু দুলু আহমেদ আৰু ৰিপুন বৰা কংগ্ৰেছ সভাপতি ৰিপুন বৰালৈ SMS প্ৰেৰণ কৰিছিল আৰু উল্লেখ কৰিছিল যে পাবলগীয়া 5 কোটি টকা দিলে নিজৰ সমষ্টিতে জালুকবাৰীতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বোমাৰে উৰুৱাই দিয়া হ'ব আৰু অতি শীঘ্ৰে তেওঁলোকক ধন দিব লাগে। এই ধৰণে যি SMS বৰ্তমান পোহৰলৈ আহিছে 4টা নম্বৰ পোহৰলৈ আহিছে চিনাকি নম্বৰ আৰক্ষীয়ে উল্লেখ কৰিছে 4টা চিনাকি নম্বৰ হৈছে ক্ৰমে তৰুণ গগৈ ৰিপুন বৰা ৰকিবুল হুছেইন আৰু দুলু আহমেদ। ৰাজ্যৰ ৰাজনীতিত ভূমিকম্প সৃষ্টি কৰা এক ভয়ানক ষড়যন্ত্ৰ আমি আগবঢ়াইছো বিশেষ ৰিপৰ্ট। এক ভয়ংকৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰৰ ব্লুপ্ৰিণ্ট সমষ্টিতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শেষ কৰি দিয়াৰ ষড়যন্ত্ৰ ফাদিল হ'ল জালুকবাৰীতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চুপাৰীলৈ হত্যা কৰাৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট আৰক্ষীৰ হাতত পৰিল 5 কোটিতকৈও অধিক টকাৰ বিনিময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ বাবে চুপাৰী লোৱাৰ তথ্য। আপোনাক শিহৰিত কৰি যাব আন এটা তথ্যই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ এই ষড়যন্ত্ৰ আৰু ব্লুপ্ৰিণ্টত নাম সাঙুৰ খাই পৰিছে বহুকেইজন বিশেষ ব্যক্তিৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু হাজোৰ কংগ্ৰেছ নেতা দুলু আহমেদৰ নাম সাঙুৰ খাই পৰিছে এই ভয়ংকৰ ষড়যন্ত্ৰত। এতিয়া প্ৰশ্ন হ'ল কেনেকৈ ফাদিল হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমষ্টিতে হত্যা কৰি পেলোৱাৰ এই ভয়ংকৰ ষড়যন্ত্ৰ। আজিৰ দিনটোৰ এটা বিগ ব্ৰেকিং নিউজ যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বোমেৰে উৰুৱাই দিয়াৰ পৰিকল্পনা কৰা হৈছিল আৰু জন ব্যক্তিয়ে মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উৰুৱাই দিয়াৰ এটা পৰিকল্পনা তেওঁলোকৰ ভাষাত। কোন আছিল এই ষড়যন্ত্ৰৰ হাতিয়াৰ? কোনে ৰচনা কৰিছিল এই ব্লুপ্ৰিণ্ট? এটা SMS SBSক উৰুৱাই দিয়া কামটো কৰিবলৈ যোগাৰটো আৰু 5 crore দিয়ক সোনকালে, সমষ্টিতে সোনকালে কৰি দিওঁ। শকৰ জালুকবাৰী 9613143878 এই মোবাইল নম্বৰটোৰ পৰাই প্ৰেৰণ কৰা হৈছিল এই ভয়াৱহ তথ্য থকা SMS-টো আৰু এই SMS প্ৰেৰণ কৰা হৈছিল 4টা বিশেষ নম্বৰলৈ। এই বিশেষ নম্বৰ কেইটা হ'ল 96780022 94350 9854022 9435500। এতিয়া আপুনি শুনক আৰক্ষীৰ তথ্যত পোহৰলৈ অহা এই মোবাইল নম্বৰ কেইটাৰ পঞ্জীয়নভুক্ত গৰাকীৰ নাম। আপোনাক আশ্চৰ্যচকিত কৰিলেও পোহৰলৈ অহা ভয়ংকৰ সত্যটো হ'ল 96780022। এই নম্বৰটোৰ পঞ্জীয়নভুক্ত গৰাকী হ'ল তৰুণ গগৈ, পিতা কমলেশ্বৰ গগৈ, ঠিকনা ষ্টেট গেষ্ট হাউচ নম্বৰ 1 খানাপাৰা গুৱাহাটী 94350 এই নম্বৰৰ পঞ্জীয়নভুক্ত গৰাকীৰ নাম ৰকিবুল হুছেইন, ঠিকনা বিমলা বৰা ৰোড নগাঁও 985402220। এই নম্বৰটোৰ গৰাকী শ্ৰী দুলু আহমেদ, পিতা N আহমেদ, শান্তিপুৰ গুৱাহাটী 94355500। এই নম্বৰৰ পঞ্জীয়নভুক্ত গৰাকীৰ নাম অৰূপ কুমাৰ ৰয়, কোৱাৰ্টাৰ নম্বৰ 77 অল্ড MLA হোষ্টেল কমপ্লেক্স দিছপুৰ গুৱাহাটী। এইখিনিতে উল্লেখযোগ্য এই নম্বৰটোলৈ ৰিপুন্দা বুলি সম্বোধন কৰি SMS প্ৰেৰণ কৰা হৈছিল। এতিয়া আহোঁ কোনে প্ৰেৰণ কৰিছিল এই সমগ্ৰ SMS বাৰ্তা। এই
চাৰিওটা নম্বৰলৈ SMS প্ৰেৰণ কৰিছিল মহম্মদ ফকৰুদ্দিন আলী নামৰ এজন ব্যক্তিয়ে। বদৰা থানাৰ অন্তৰ্গত আলিকাম গাঁৱৰ বাসিন্দা ফকৰুদ্দিন আলীয়ে পৱন আলী নামৰ আন এজন ব্যক্তিৰ সহযোগত প্ৰেৰণ কৰিছিল এই SMS সমূহ। বিশ্বস্ত সূত্ৰ এটা দি আমি এটা খবৰ পালোঁ যে দুজন ব্যক্তিয়ে মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানে উৰুৱাই দিয়াৰ এটা পৰিকল্পনা তেওঁলোকৰ ভাষাত। তেতিয়া আমি অনুসন্ধানত দুজন ব্যক্তিক আমি আটক কৰিছোঁ আৰু তেওঁলোকৰ পৰা এটা মোবাইল ফোন জব্দ কৰিছোঁ, যিটো মোবাইল ফোনত কিছুমান তথ্য আমি পাইছোঁ। কিছুমান SMS প্ৰেৰণ কৰিছে, য'ত লিখা আছে যে হিমন্ত বিশ্ব শৰ্মাক আমি মানে উৰুৱাই দিম, তাৰ বিনিময়ত কিছুমান পইচা বিচাৰিছে তেওঁলোকে, 5 কোটি টকা বিচাৰিছে আৰু মানে বস্তুটো আৰু 5 কোটি টকা দিবলৈ কৈছে। এতিয়া বস্তুটো কি আৰু 5 কোটি টকা কিয় বিচাৰিছে, সেই গোটেই কথাখিনি আমি এতিয়া অনুসন্ধান আৰু তদন্ত কৰিলে গোটেইখিনি কথা আহিব। চাৰিটা এজন তৰুণ গগৈ নামৰ ব্যক্তি এজনৰ নামত পঞ্জীয়ন আছে, এটা ৰকিবুল হুছেইনৰ নামত পঞ্জীয়ন আছে, এটা দুলু আহমেদৰ নামত পঞ্জীয়ন আছে, আৰু এটা মোবাইল ফোন আছে নাম, সেইটো তেওঁ যিজন ব্যক্তিৰ পৰা আমি জব্দ কৰিছোঁ তেওঁ ৰিপুন দা বুলি সম্বোধন কৰি SMS দিছে, আৰু তেওঁ সোধোতে তেওঁ সেইটো ৰিপুন বৰা ফোন বুলি কৈছে। 9678002222 94350600 943555 নম্বৰলৈ প্ৰেৰণ কৰিছিল এই ভয়ংকৰ SMS এই দুইজনে। আৰক্ষীৰ হাতত পৰা আন এক তাৎপৰ্যপূৰ্ণ তথ্য হ'ল কেৱল SMS নহয়, তৰুণ গগৈ, ৰকিবুল হুছেইন, অৰূপ ৰয়ৰ নম্বৰত ৰিপুন দা বুলি সম্বোধন কৰি এই নম্বৰ কেইটালৈ কেৱল SMS কৰাই নহয়, এই কেওটা নম্বৰৰ সৈতে টেলিফোনিক যোগাযোগো আছিল ফকৰুদ্দিনৰ। ৰাজনীতিৰ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, ৰকিবুল হুছেইন, ৰিপুন বৰাকে ধৰি দুলু আহমেদ, তেওঁলোকক অকল SMS কৰা হৈছিল নে তেওঁলোকৰ লগত ফোনযোগেও কথা বাৰ্তা চলিছিল সেই বিশেষ নম্বৰটোৰ পৰা? দুই এটা ফোন আছে, আমি এটা এনালাইচিছ গোটেইখিনি কৰা নাই, কাৰণ প্ৰাৰম্ভিক যিখিনি আমাৰ তদন্তত আমি যিখিনি পাব লাগে সেইখিনি পালোঁ, সেইকাৰণে কেছ এটা ৰুজু কৰিলোঁ। আৰু বাকীখিনি আমি পিছলৈ যেতিয়া তদন্ত আগবাঢ়ি যাব গোটেই বস্তুখিনি তথ্যখিনি পাম, পোৱাৰ পিছত আমি সবিশেষ আপোনালোকক জনাব। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ষড়যন্ত্ৰ ৰচাৰ